নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বলক আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ। আজি আমি কথা পাতিম দক্ষিণ ভাৰতীয় চিনেমা জগতৰ এজন অভিনেতাৰ বিষয়ে। তেওঁ হৈছে ৰকি ভাই অৰ্থাৎ য়াশ কুমাৰ। তেওঁৰ সম্পূৰ্ণ নামটি হৈছে নবীন কুমাৰ গৌডা। তেওঁৰ নিকনেমটি হৈছে য়াশ। য়াশৰ জন্ম হৈছিল 8 জানুৱাৰী 1986 চনত। তেওঁৰ বয়স হৈছে 36 বছৰ। তেওঁৰ জন্ম ঠাই হৈছে কৰ্ণাটকৰ ববন্নাহাল্লিৰ হাছন গাঁৱত। য়াশ প্ৰফেশ্যনত এজন অভিনেতা আৰু গায়ক। তেওঁৰ দেউতাক এজন বাছ ড্ৰাইভাৰ আছিল আৰু য়াশে মহাজনা এডুকেশ্যন ছ'চাইটিত শিক্ষা গ্ৰহণ কৰিছিল আৰু শিক্ষা শেষ কৰি তেওঁ অভিনয় স্কুলত নামভৰ্তি কৰিলে আৰু প্ৰথমে তেওঁ টিভি চিৰিয়েলত কাম কৰে, যেনে চিল্লী লাল্লী, নন্দগোকুল, শিৱা, মল্লীবিল্লু আৰু চা নামৰ চিৰিয়েলত কাম কৰে আৰু তেওঁ 2007 চনত চিনেমা জগতত কাম কৰিবলৈ সুযোগ পায়। য়াশৰ প্ৰথমখন চিনেমা হৈছে জাম্বাডা হুডুগি আৰু 2008 চনত কৰ্ণাটকা ফিল্ম মগিনা বাগানছুত কাম কৰে আৰু একেটা চনতে তেওঁ ৰকি চিনেমাত কাম কৰিবলৈ সুযোগ পায়। তাৰ পাছত তেওঁ বহুখিনি চিনেমাত কাম কৰিবলৈ সুযোগ পায় আৰু 2011 চনত ফিল্ম ৰাজধানী আৰু কিৰাটিকাত কাম কৰে। তাৰ পাছৰ পৰাই তেওঁ পিছফালে ঘূৰি চোৱা নাই। বন্ধুসকল, য়াশৰ ফিল্ম 2018 চনত KGF চেপ্টাৰ 1ত কাম কৰিবলৈ তেওঁ সুযোগ পায় আৰু সেই চিনেমাখনৰ পৰাই তেওঁ কেৰিয়াৰ অতি উচ্চ খাপত স্থাপন কৰি লয়। তাৰ পাছৰ পৰাই য়াশক চাউথৰ বাহিৰেও অন্য দেশ বিদেশে চিনি পাবলৈ ধৰিলে আৰু সকলোৰে আগত ৰকি ভাই হিচাপে নিজৰ নাম স্থাপন কৰে। আৰু 14 এপ্ৰিল 2022 চনত য়াশে KGF চেপ্টাৰ 2 চিনেমাখন ৰিলিজ কৰে আৰু যাক চাবলৈ সকলোৱে অতি উল্লাহে আগ্ৰহেৰে বাট চাই আছিল। আৰু আপুনি যদি এই চিনেমাখন চাই ভাল পালে তেনেহ'লে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল। যদি এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ মন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধু বান্ধৱী।